নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰীকে স্বাগতম জনালো আজি ভিডিওটো সম্পূৰ্ণৰূপে বৰ্তমান ক্লাছ 10ৰ যিসকল ষ্টুডেন্ট পঢ়ি আছা অৰ্থাৎ যিসকল ষ্টুডেন্টে অহা বছৰ মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ কাৰণে মই এটো কাৰণে ভিডিওটো আগবঢ়াইছো যেহেতু তোমালোকে লাষ্ট 1.5 ইয়াৰ অলমোস্ট 2 বছৰে হ'ল তোমালোকে সম্পূৰ্ণৰূপে অনলাইন মাধ্যমেৰে পঢ়াওনা কৰিব লগা হৈছে সো এই ক্ষেত্ৰত বহুত ষ্টুডেন্টৰ কিছুমান অসুবিধা হয় বা কিছুমান প্ৰবলেমত পৰে গতিকে সেই কথাখিনিৰ ওপৰত কেইটামান কথা আমি ডিসকাস কৰিম আৰু যেটো অফলাইন মাধ্যমৰ পঢ়াৰ পদ্ধতি স্কুলত গৈ আমি শিক্ষকৰ পৰা যেটো পঢ়াওনা জ্ঞান অৰ্জন কৰো সেই পদ্ধতিটো আৰু তুমি অনলাইন মাধ্যমত কিবা এটা সাবজেক্ট বা কিবা এটা ভিডিও তুমি চাই লৈ বা ভিডিওটোৰ মাজে পঢ়াওনা কৰাৰ মাজত যথেষ্ট এটা পাৰ্থক্য থাকে কিন্তু যেটো পৰিস্থিতি এতিয়া উন্নত হোৱা নাই আৰু গতিকে সেই ক্ষেত্ৰত তোমালোকৰ হাতত কৰিব লগা একো নাই তোমালোকে যি কৰা সম্পূৰ্ণৰূপে অনলাইন মাধ্যমেৰে কৰিব লাগিব আৰু এই ক্ষেত্ৰত তোমালোকে আগবাঢ়ি যাব লাগিব এটা দ্বিতীয় কথাটো হ'ল যে যেহেতু যোৱা বছৰ যিসকল ষ্টুডেন্ট মোৰ আছিলে ক্লাছ 10ৰ তেওঁলোকৰ লগত আমি যথেষ্ট সকলো সাবজেক্টৰে ভিডিও আমি ডিসকাশন কৰিছো ডাউট ক্লিয়াৰ কৰিছো আমি চেপ্টাৰ ডিসকাশন কৰিছো এক্সট্ৰা কিছুমান কোৱেশ্চন ডিসকাশন কৰিছো গতিকে তোমালোকৰ যি ডাউটছ থাকে বা কিবা প্ৰবলেমছ থাকে কিবা সাবজেক্ট লৈ কিবা ইস্যুজ থাকে তোমালোকে মোক জনাব পাৰা আৰু যদি তোমালোকে জনোৱা তেতিয়াহে মই তোমালোকক সেই ভিডিও সেই ডাউটছ বা সেই সাবজেক্টৰ ওপৰত তোমালোকক সহায় কৰিব পাৰিম যদি তোমালোকৰ ফালৰ পৰা কোনো একো ৰেসপন্স নকৰা বা তোমালোকে যদি নিজৰ ফালৰ পৰা কিবা ডাউটছ বা কিবা এটা চেপ্টাৰৰ ওপৰত কথা ডিসকাশন নকৰা তেতিয়া হয়তো তোমালোকৰ বহুত ক্ষেত্ৰত পিছ পৰি যাবা এতিয়া নেক্সট এটা কথা মই কওঁ এতিয়া তোমালোকৰ মৰে এনেকা এটা চিন্তা আহিছে যে আমি ক্লাছ 10ত পাইছো হে লাহে লাহে পঢ়াশুনা কৰিম সময় আছে আমাৰ হাতত কিন্তু এটা কথা মনত ৰাখিবা ছাত্ৰ জীৱনত সময় কেতিয়াও ৰৈ নাথাকে তোমাৰ কাৰণে এই সময়টো যদি তুমি ভালকে ব্যৱহাৰ কৰিব নোৱাৰা সময়ক যদি তুমি সৎ ব্যৱহাৰ কৰি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰা তোমাৰ কিন্তু অদূৰ ভৱিষ্যতে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বা যেহেতু আগতে শিক্ষা পদ্ধতিটো এনেকুৱা আছিল তোমাৰ পঢ়াশুনাৰ প্ৰতি ইচ্ছা গৈছে বা ইচ্ছা নগলেও তুমি স্কুল যাব লগা হৈছিল সম্পূৰ্ণৰূপে তোমাৰ ডেইলি পঢ়াশুনা কৰিব লগা হৈছিল তেতিয়া কি হৈছিল কিছুমান ক্ষেত্ৰত বহুত সুবিধা হৈছিল তুমি ইচ্ছা গোল বা ইচ্ছা নগল বা তুমি পঢ়াশুনা কৰিলা বা নকৰিলেও তোমাৰ সদায় বা প্ৰতিদিনেই তোমাৰ মনত বা তুমি এটা পঢ়াশুনাৰ লগত এটা ৰিলেটেড এটা পৰিবেশৰ মাজত আছিল গতিকে সেইখিনি তোমাৰ মনটো বা তোমাৰ জ্ঞানৰ যেটো গভীৰতা হেতুৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল কিন্তু বৰ্তমান পঢ়াশুনাটো সম্পূৰ্ণৰূপে ডিপেন্ড কৰিব তোমাৰ নিজৰ চিন্তাৰ ওপৰত তুমি যদি নিজে ভাবিছা পঢ়িম বুলি তেন পঢ়িব পাৰিবা আৰু তুমি যদি নিজে ভাবিছা যে মই পঢ়াশুনা সদ্যহতে নকৰো তেতিয়া কিন্তু তুমি পঢ়িব নোৱাৰিবা এই ক্ষেত্ৰত তোমাক কোনো আগবঢ়াই নিব নোৱাৰে যেহেতু বহুত ক্ষেত্ৰত এতিয়া প্ৰাইভেট টিউচনো অলমোস্ট বন্ধ হোৱাৰ নিচিনাই হৈছে কিছুমান জায়গাত হ'ব পাৰে কিন্তু বহুত ষ্টুডেন্ট এই ক্ষেত্ৰত নাই গতিকে পঢ়াশুনাৰ বস্তুটো তুমি যদি এতিয়া এইটো মুহূৰ্তৰ পৰা নিজে জোৰকে লৈ নোযোৱা নিজৰ যদি তুমি নিজে পঢ়াশুনাৰ লগত আগবঢ়াই নিব নোৱাৰা তেতিয়া কিন্তু তোমাৰ নেক্সট ইয়াৰ যেতিয়া নাগটা সময় আহিব আজি যেতিয়া মেট্ৰিকৰ পৰীক্ষাৰ উচ্চৰ চাপি আহিব তেতিয়া কিন্তু তুমি যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বা এটা কথাটো চোৱা এই বছৰ যেহেতু মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাৰ্চত পাতিব লাগিছিল কিন্তু বিশেষ অসুবিধাৰ কাৰণে নাপাতিলে আৰু নপতাৰ কাৰণে দেৰি হৈ এটা সময় মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা সম্পূৰ্ণৰূপে বাতিল হ'ল কিন্তু এটা বস্তু তোমালোকে কেতিয়াও নাভাবিবা যে এইটো তোমালোকৰ ক্ষেত্ৰতো এই কথাটো হ'ব কাৰণ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী বাতিল হোৱাৰ পিছত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ সমাজে হওক বা চৰকাৰে হওক গতিকে তোমালোকৰ পৰীক্ষাটো খুব সোনকালেই পাতিব যিমানখিনি পাৰে তেওঁলোকে যেটো শিডিউল দিয়া আছে শিডিউলৰ মতে পাতিব এতিয়া যেহেতু তোমালোকৰ কোৰ্স কাৰিকুলামটো এপ্ৰিল টু এপ্ৰিল বা মাৰ্চ টু মাৰ্চ হেতু সিস্টেমত কৰিব বুলি চৰকাৰে কৈছে ষ্টেট গভৰ্ণমেণ্টে গতিকে তোমালোকৰ পৰীক্ষাটো হেতু হিচাপে হ'ব গতিকে তোমালোকে পৰীক্ষা দিম হ'ব লাহে লাহে পঢ়াশুনা কৰিম বা সাবজেক্টত যদি তোমালোকে এটা সাবজেক্ট পঢ়িছা কোনোবা এটা সাবজেক্ট ইগনোৰ কৰিছা যদি তেনেকুৱা কিছুমান সিচুৱেচন কৰিছা তোমালোকৰ ক্ষেত্ৰত বিশেষকৈ বৰ্তমান ক্লাছ 10ৰ ষ্টুডেন্টখিনিৰ কথাই মই কম যেহেতু 10 টো যথেষ্ট ইম্পৰ্টেন্ট হয় তেতিয়া কিন্তু অদূৰ ভৱিষ্যতে তোমালোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বা মই মোৰ ফালৰ পৰা সেইখিনি এডভাইস তোমালোকক মই দিবলৈ আহিলো আৰু বাকি মই এইটো কথা মই আকৌ এবাৰ ৰিপিট কৰিছো যে সময় সুবিধা আৰু সুযোগ হেতু কেতিয়াও তোমাৰ কাৰণে ৰৈ নাথাকে তুমি এই সময়খিনি যদি সৎ ব্যৱহাৰ কৰি নিজৰ শিক্ষা ব্যৱস্থা বা নিজৰ শিক্ষাটো লৈ জ্ঞানৰ এই মানে যিখিনি জ্ঞান তুমি পাব লাগে যে ক্লাছ 10 ষ্টুডেন্ট তুমি যদি আহৰণ কৰিব নোৱাৰা তেতিয়া কিন্তু তোমাৰ ভৱিষ্যতে যথেষ্ট অসুবিধা হ'ব এটা কথা মনত ৰাখিবা যে মই এইটো কথা তোমালোকক কোৱা নাই যে পঢ়াশুনা কৰা আৰু পৰীক্ষাত ৰিজাল্ট কৰা হেতু নহয় তুমি এতিয়া লাষ্ট ইয়াৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকৰে মই যদি উদাহৰণ দিও বহুত ষ্টুডেন্ট আছিল মোৰ লগত বৰ্তমানৰ তেওঁলোক জড়িত হৈ আছে তেওঁলোক যথেষ্ট পঢ়াশুনাত যথেষ্ট ভাল তেওঁলোক যথেষ্ট কষ্ট কৰে এই ষ্টুডেন্টসকলৰ পৰীক্ষা নহল আজি তেওঁলোকে এটা ৰিজাল্ট পাব কিন্তু তাৰ মিনিংটো এটো নহয় যে তেওঁলোকৰ সেই পঢ়াশুনাখিনিয়ে তেওঁলোকৰ কোনো লাভ নহল কাৰণ সেই পঢ়াশুনাখিনিৰ কাৰণে আজি হায়াৰ সেকেন্ডাৰী তেওঁলোকে ফাৰ্ষ্ট ইয়াৰ পঢ়াশুনা কৰিছে তেওঁলোকৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈছে গতিকে নিজে কেতিয়াও সময়খিনি লৈ পেলানি তোমালোকে
সময়টো পাৰ হৈ যাবলৈ নিদিবা কিন্তু যদি তোমালোকে সময়টো পাৰ হৈ যাবলৈ দিয়া এসময়ত তোমালোকৰে কষ্ট হ'ব আৰু গতিকে যি ডাউটছ আছে যি প্ৰবলেম আছে সেইখিনি তোমালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰা পাৰ্সোনালি মেছেজ কৰিব পাৰা আমাৰ যিটো অল আসাম ক্লাছ 10ৰ গ্ৰুপ আছে সেই গ্ৰুপটোত তোমালোকে জয়েন হ'ব পাৰা এনি সাবজেক্ট তুমি মোক ক'ব পাৰা আৰু মই যিখিনি পাৰো তোমালোকক সহায় কৰিম গতিকে ভিডিঅ'টো ইমানখিনিয়ে সকলোৱে নিজৰ পঢ়া শুনাত জোৰ দিয়া থ্যাংক ইউ